কোন কবিৰ কবিতা মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য? হিৰণ ভট্টাচাৰ্য। ইংৰাজৰ ৰাজত্বকালত 1901 চনত স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষগৰাকী কোন? ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস অভিযাত্ৰী? চন্দ্ৰপ্ৰভা শইকীয়ানী। বিনবৰগী কবিতাৰ পুথিৰ ৰচক কোন? চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰসিদ্ধ চিন্তাবিদ ড হিৰণ গোহাঁইয়ে কোনখন গ্ৰন্থ বা সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা শীৰ্ষক গ্ৰন্থৰ বাবে। সভা বুলি কি বুজা? অসমীয়া ভাষাৰ উন্নতি সাধনী সভা। 2007 চনত চাপৰিত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি কোন? কনকসেন ডেকা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত। 2006 চনত অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন? নয়নীধৰ ভট্টাচাৰ্য। 2006 চনত চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন? ৰতন থিয়াম। চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? দ্য আছাম ট্ৰিবিউন। 1900 নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। এচটাক কি নামেৰে নামকৰণ কৰা হয়? পাতশিলা। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? বিষ্ণুৰাম মেধি। স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? ভাৰত ৰত্ন গোপীনাথ বৰদলৈ। ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত হোৱা সুযোগ্য অসম সন্তান কোন বাৰু? ফখৰুদ্দিন আলি আহমেদ। অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল? ড ৰজনীপ্ৰভা শইকীয়া। লণ্ডন বিশ্ববিদ্যালয়ৰ ডি.লিট সন্মান লাভ কৰা ব্যক্তিজন কোন? সূৰ্যকুমাৰ ভূঞা। কোন চনত ক'ৰ পৰা প্ৰথম প্ৰকাশিত হৈছিল জোনাকী নামৰ আলোচনীখন? প্ৰথম সম্পাদক কোন আছিল? 1889 চনত কলকাতাৰ পৰা প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এসময়ৰ পকী নামৰ ঘৰটো কি নামেৰে জনাজাত আছিল? জ্যোতি ভাৰতী। বিষ্ণুৰামৰ প্ৰথমা পত্নীৰ নাম কি আছিল? প্ৰিয়লতা দত্ত। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল? 1861 চনত। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1893 চনত। লছিমা ক'ত অৱস্থিত? উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত। লছিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1894 চনত। 18 আঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1894 চনত। 1861 চনত জয়ন্তীয়া বিদ্ৰোহ কোনে নেতৃত্ব দিছিল? উকিয়াং নব্বা। 1881 চনৰ উত্তৰ কাছাৰৰ জনতীয়া বিদ্ৰোহক কোনে নেতৃত্ব দিছিল? শম্ভুধন কছাৰী। টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল? ব্ৰিটিছ চৰকাৰে। জে.ডব্লিউ. ক্লিণ্টনক কোনে চনত হত্যা কৰিছিল? 1891 চনত। ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ-সংগ্ৰহ পদ্ধতিত কি পৰিৱৰ্তন হৈছিল? টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল। কোন চনত মফত মিৰ্চ অসমলৈ আহিছিল? 1853 চনত। কেঞ্চাসকল কোন আছিল? মাৰোৱাৰী সম্প্ৰদায়ৰ লোক। অসমৰ 1857 চনৰ বিদ্ৰোহ কোনে নেতৃত্ব দিছিল? মণিৰাম দেৱানে। 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকুঁৱৰক পুনৰ আহোম সিংহাসনত বহুৱাব খুজিছিল? কন্দৰ্পেশ্বৰ সিংহক। মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল? মধু মল্লিক। মণিৰাম দেৱানৰ লগত কোনে ফাঁচীকাঠত ওলমিব লগা হৈছিল? পিয়লি বৰুৱা। কোনে মণিৰাম দেৱানক বিচাৰ কৰিছিল? কেপ্তেইন হলৰইডে। অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা। অসমৰ বিদ্ৰোহৰ প্ৰয়োজনীয়তা অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল। বিদ্ৰোহীসকলৰ কাৰ্যপন্থাসমূহ গোপন হৈ থকা নাছিল। কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? 18
1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ। লেফটেনেণ্ট সিংগাৰ কোন আছিল? নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল। হাজিৰা চকী ক'ত অৱস্থিত? মানৱ আৰু ব্ৰহ্মপুত্ৰ সংযোগস্থলত। উত্তৰ গুৱাহাটীত থকা শিলা সাঁকো শিলৰ দলং কোন নিৰ্মাণ কৰিছিল? কামৰূপাই। অসমৰ পঞ্চতীৰ্থ হিচাপে কোনখন চহৰক জনা যায়? কামৰূপ। ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি কোন আছিল? ভীমৰাও আম্বেদকাৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? মোৰ জীৱন সোঁৱৰণ। গোহাঁইকমল আলি ক'ৰ পৰা ক'লৈ গৈছে? কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিৰে বিভূষিত কৰা ব্যক্তিজন কোন? আনন্দচন্দ্ৰ বৰুৱা। অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? কামৰূপ মহানগৰ। হৰপ্পা সভ্যতা গঢ়ি উঠিছিল কি নদীক কেন্দ্ৰ কৰি? সিন্ধু নদী। হালধীয়া চৰাই বাওধান খাই উপন্যাসখনৰ লেখক কোন? হোমেন বৰগোহাঁই। কোন বছৰত বংগ বিভাজন বাতিল কৰা হৈছিল? 1911 চনত। অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? অৰুণাচল প্ৰদেশ। লোকটক হ্ৰদ ক'ত আছে? মণিপুৰত। অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম কি? বাংলাদেশ। মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চন্দ্ৰগুপ্ত। ব্লেইজ পাস্কেল কিহৰ লগত জড়িত? কেলকুলেটৰ মেচিন। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। সাধনী ক'ৰ ৰাণী আছিল? চুতীয়া ৰাজ্যৰ। স্বত্ব বিলোপ নীতি কোনে প্ৰয়োগ কৰিছিল? লৰ্ড ডেলহাউসিয়ে। ভাৰতত ৰেললাইন, টেলিগ্ৰাফ, ডাকটিকট আদিৰ প্ৰচলন কোনে কৰিছিল? লৰ্ড ডেলহাউসিয়ে। মহাৰাণী ঘনাবাত কেতিয়া ঘোষণা হৈছিল? 1858 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰত। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? 1526 খ্ৰীষ্টাব্দত। হুমায়ুনৰ পিতৃ কোন? বাবৰ। পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? 1558 খ্ৰীষ্টাব্দত। কাৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? প্ৰমত্ত সিংহৰ। গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল? লুম্বিনীত। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? গদাধৰ সিংহই। বংগ বিভাজন কোনে কৰিছিল? লৰ্ড কাৰ্জন। অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল? মহম্মদ বিন বখতিয়াৰ। অসম আক্ৰমণ কৰা প্ৰথমজন মুছলমান কোন আছিল? মহম্মদ বিন বখতিয়াৰ। মুছলমানসকলে কেতিয়া অসমত আক্ৰমণ কৰিছিল? 1206 খ্ৰীষ্টাব্দত। কামৰূপৰ ৰাজ্যৰ শেষ ৰজা কোন আছিল? সন্ধ্যাল। নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহই। গড়গাঁৱৰ কাৰেং ঘৰ কোনে নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহই। কাৰেং ঘৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই। বৰ্তমান তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ভাস্কৰ বৰ্মন। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? সমুদ্ৰগুপ্ত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? এনি বেচাণ্ট। 18 ঘাটৰ ৰণ কেতিয়া হৈছিল? 1894 চনত। মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? 1921 চনত। কোনজন ৰজাৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল? ভাস্কৰ বৰ্মাৰ দিনত। অসমত কিমান চনত ৰেল লাইন স্থাপন হৈছিল? 1885 চনত। উত্তৰ পূৰ্বাঞ্চলত অসমৰ অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ। 2012 চনত কোনজন ব্যক্তিয়ে ৰাষ্ট্ৰপতি পদবীখন বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰিছিল? ডক্টৰ ভূপেন হাজৰিকাক। কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল? বোলছবিখনৰ পৰিচালক কোন? সাগৰলৈ বহুদূৰ। পৰিচালক জাহ্নু বৰুৱা। অসমত কিমান চনত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী হৈছিল? 1982 চনত 19 নৱেম্বৰত। কোনজন অসমীয়া কথাছবি পৰিচালক প্ৰথম ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল? নিপ বৰুৱাই। কোনখন অসমীয়া চলচ্চিত্ৰ প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনা বঁটা লাভ কৰিছিল? চামেলি মেমচাহাব। ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? বিজয় চৌধুৰী। 1955 চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি? পিয়লি ফুকন। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী কোন আছিল? আইদেউ সন্দিকৈ।
প্ৰথম মৰ্মীয় হাস্যৰাত্মক চলচ্চিত্ৰ কোনখন? ইটো সিটো বহুতো। গুৱাহাটীৰ প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? ৱেষ্ট ইণ্ডিজ আৰু ভাৰত। ভাৰতে দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন? জাভেদ জামান। অসমত ক্ৰীড়া দিৱস কেতিয়া উদযাপিত হয়? ১৭ অক্টোবৰত। কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতা খেল অনুষ্ঠিত হৈছিল? ১৯৮৩ চনত। সেনা দিৱস কেতিয়া পালন কৰা হয়? ১৫ জানুৱাৰী তাৰিখে। শিল্পী দিৱস কেতিয়া পালন কৰা হয়? ১৭ জানুৱাৰীত। অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? ১ অক্টোবৰত।